নমস্কাৰ প্ৰথমতে মই এটা ৰীল বনাইছো ৰীলটো হয় অসমীয়া গানটো দিয়া নাই কোনে কোনে গানটো মোৰ মুখৰ এক্টিংত ধৰিব পাৰে প্লিজ কমেন্টত লিখি দিব ওয়েলকাম বেক টু মাই চেনেল ব্লগছ সব গাইস আজি আমি ৰীল বনাব আহিছো এসা ধুনিয়া পৰিবেশ এসা এইটো হৈছে নৰনাৰায়ণ সেতু দলং এইফালে আমাৰ আছে মনীষ ৰাহুল সকলে ৰীল বনাই আছে ৰীল বনাব আহিছো ধুনিয়া এটা প্লেস খুবেই ভাল হয় পৰিবেশটো ভাল লাগে আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ চাক ইবাৰ নদীৰ বতা মানে বহুত ধুনিয়া লাগে চাক আমি এতিয়া গৈ আছো পানীত এই যাম এতিয়া পানীত এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী ইটো হৈছে নাও মা প্ৰভু চাব দেই কৃষ্ণ কৃষ্ণ এয়া আমি নাওত উঠিব গৈছো এতিয়া উঠিলো নাওত উঠি ধুনীয়া ধুনীয়া ফটোৰ পোষ্ট দিলো কিন্তু পোষ্টবিলাক ইমান ভাল নালাগিল এয়া গোটেই পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকক এয়া আমি খাবলৈ লৈছো যেহেতু খাব লাগিবই খাটো হৈছে আগত এয়া মোৰ হৈছে ভাইটি ৰাহুল আৰু এইফালে হৈছে মোৰ বেটা মনীষ এইফালে মোৰ ভণ্টি কি খাইছা কি খাইছা কি নাম এটা কি নাম কি খাইছা নাজানি গুজৰাটী ভিডিও বনাই আছে তাতে ৰীল বনাই আছে আৰু ইফালে মাছ মাৰি আছে আৰু আমি ইয়াতে বহি খাই আছো ভিডিও বনাই যেহেতু ভাগৰ ধৰিছে সবে অলপ ৰেষ্ট লৈছে ৰেষ্ট লৈ আৰু ৰীল বনাত লাগি গৈছে চাওক এইফালে এতিয়া আমাৰ ৰীল বনা হৈ গ'ল আৰু খাবলৈ ধৰিছো যেটো খানটো মেইন খাবই লাগিব আজি লৈ আহিছো পিছত আকৌ লগ পাম আৰু এটা ভিডিওৰ সৈতে বাই বাই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব